অসমত অসমীয়া কথা কোৱা নিষিদ্ধ অসমত অসমীয়া গান গাব নোৱাৰে উমাতাৰা চাহ বাগিচাত গীত পৰিৱেশন কৰিবলৈ শিল্পীক আমন্ত্ৰণ কৰা হৈছিল কিন্তু ইয়াতে অসমীয়া গীত গাবলৈ মানা কৰিছে একচাম উদণ্ড যুৱকে সেই অনুষ্ঠানত কোনো পধ্যে অসমীয়া গীত পৰিৱেশন কৰিব নোৱাৰিব এয়া এচাম উদণ্ড যুৱকৰ হুংকাৰ বাৰে বাৰে হুংকাৰ দিছে বাৰে বাৰে দাবী ধমকি দিছে আৰু শেষলৈ দেখা গৈছে চাম উদণ্ড যুৱকে শিল্পীজনক খেদি গৈছে হয় মই যোৱাকালি যিটো অনুষ্ঠান আচলতে মোৰ আছিলে উমাতাৰা চাহ বাগিচা তাত মানে শাৰদীয় দুৰ্গা পূজা উপলক্ষে এটি মানে অনুষ্ঠান আয়োজিত কৰিছিলে দুর্গা পূজা উপলক্ষে আমাদের করোনা ইন্দু জনগণের এবং মশলা আগে কোনো বিতর্কের অনুমতি আছে লাহে লাহে পৰিস্থিতি উত্তপ্ত হৈ গৈ আছে সম্ভালিব পৰা নাই উদণ্ড যুৱকসকলক বাৰে বাৰে ইজনৰ পিছত সিজনে ধমকি দিছে সিজনৰ পিছত সিজনে ধমকি দিছে এনেকৈ যুৱকজনক বাৰে বাৰে দাবী ধমকি দিছে যে অসমীয়া গীত পৰিৱেশন নকৰিবলৈ কাৰণে তেওঁলোকে পাহৰি গৈছে যে তেওঁলোকে ক'ত আছে অসমত আছে নে ক'ত আছে এজনে আহি বুজাইছে যে কি কৰিব লাগিব পৰিস্থিতি অতি বেয়ালৈ গৈ আছে এজন যুৱকে ইয়াত দেখিবলৈ পোৱা গৈছে শিল্পীগৰাকীক চুচা মাৰি গৈছে এনেকৈ বহু সময় ধৰি উত্তপ্ত পৰিস্থিতি চম্ভালিব পৰা নাই পূজাৰ কমিটিখন ঠাই এইখন এখন পূজাস্থলীৰ অনুষ্ঠান দুৰ্গা পূজাৰ অনুষ্ঠান ইয়াতে গীত পৰিৱেশনৰ অনুষ্ঠান পতা হৈছিল এজন শিল্পীক আমন্ত্ৰণ কৰি অনা হৈছিল ইয়াতে অসমীয়া গীত পৰিৱেশন কৰিবলৈ লওঁতে মানে ইয়াতে উদণ্ড এচাম যুৱকে বাৰে বাৰে গীত পৰিৱেশন কৰিবলৈ মানা কৰিছে সঁচাকৈ আজি আমি অসমীয়া জাতিটো নিজৰ দেশতে নিজৰ ঘৰতে আজি আমি অসুৰক্ষিত নেকি সঁচাকৈ এদিন অসমীয়া ভাষা বিলুপ্ত হ'ব নেকি সঁচাকৈ ভূপেন হাজৰিকা দেৱে কৈ যোৱা কথাখিনি আখৰে আখৰে পালন হ'ব নেকি এদিন আমি অসমতে ভগনীয়া হ'ব লাগিব নেকি এয়া চাওকচোন কেনেকৈ চুচা মাৰি গৈছে আমি অসম আৰু অসমীয়া জাতিটো প্ৰায় বিলুপ্ত প্ৰায় হ'বলৈ ধৰিছে নেকি এনেকৈ যদি সকলোৱে হাত সাৱটি আমি বহি থাকোঁ এদিন অসম ৰসাতলে যাব অসমীয়া ভাষাক ধ্ৰুপদী ভাষা হিচাপে স্বীকৃতি দি আহিছে তেনেস্থলতো আমি অসমীয়া ভাষা আৰু অসমীয়া জাতিটো সুৰক্ষিত নহয় কিয় প্ৰতিটো ক্ষেত্ৰতে প্ৰতিটো স্থানতে আমি বাৰে বাৰে আমি অসুৰক্ষিত নেকি সঁচাকৈয়ে বৰ লজ্জাজনক আৰু দুখৰ বিষয় হ'বলৈ ধৰিছে সকলোৱে যেন এই কথা ভাবি চাবৰ সময় হ'ল